হেল্ল' এভৰিৱান, লখৰাৰ ৰাস বাৰু কোনে কোনে চালে? আমি লখৰাৰ ৰাস চাব গৈছিলোঁ, বুধবাৰেই গৈছিলোঁ, কিন্তু ভিডিঅ'টো দিয়া হোৱা নাছিলে। চাওকচোন মানুহ কিমান বেছি মানুহ হৈছে, মানে বাপৰে একেবাৰে কেনেকুৱা। ছানডে আহিছিলোঁ কিন্তু ছানডে সোমাবই নোৱাৰিলোঁ, ইমান মানুহ ভিৰ। মানুহৰ ভিৰৰ পৰা কিবা কৈছে কাটি আহি কিনে চাব আৰম্ভ কৰিছোঁ আৰু উঠিম বুলি ভাবিছিলোঁ, উঠিব কাৰণে যে ঠাই নাই, ভিডিঅ' লৈ পৰিছিলোঁ এইবাৰ লখৰাৰ ৰাস বহুত ধুনীয়া হৈছে সঁচাকৈ, আগতকৈ মানে এইবাৰ ৰাস চাই বহুত ভাল লাগিছে। যদি আপোনালোকে অহা নাই লখৰাৰ ৰাস চাবৰ কাৰণে তেতিয়াহ'লে আহিব। 24লৈকেই থাকিব, লাষ্ট চাগে 24 হয় লাষ্ট লখৰাৰ ৰাস। আৰু এইফালে চাওক, সৰু সৰু ল'ৰা ছোৱালীবোৰ বা ডাঙৰবোৰ ভগৱানৰ হেৰি লৈ কিনে একেবাৰে কেনেকৈ বা আছে, একেবাৰে একে স্থিৰ হয়, মানে আচৰিত আৰু এনেকৈ বহুত ধুনীয়া লাগিছে। এইখিনি চাই ল'লোঁ আৰু বাকী আৰু এইপিনে ঘূৰি পাকি চাইছোঁ, সঁচাকৈ বহুত ভাল লাগিছে। এইপিনে সোমাই গ'লোঁ গুফাত। ল'ৰাটোৱে সুধি আছিলে গুফাত কিয় বনায়, মানে কলাগুৰিত যাওঁতেও তাতো এনেকৈ গুফাই বনাইছে, কিয় বনায় মানে সোমাই যোৱাৰ কাৰণে, সেইটো কথা সুধিছে। মই নাজানো কিয় বনায় বাৰু, জনাবচোন যদি জানে। এনেকৈ সোমাই মেলি চালোঁ আৰু সঁচাকৈ বহুত ভাল লাগিছে। আপোনালোকে আহিবচোন চাবৰ কাৰণে। ওলাই আহিয়ে দেখিলোঁ তাৰকা, এয়া তাৰকা ৰাক্ষসনী। এইবোৰ খেলবোৰো চলিছে, ইমান যে মানুহ হৈছে। এইবোৰ খেলবোৰ চলা জেগাত মানে সোমাব ঠাই নাই, দেখিছেনে মানুহ কিমান বেছি ভিৰ বাপৰে। তাৰপিছত এইটো জোলনাটো দেখিছেনে, এইটোত যে উঠিব মন আছিলে, কিন্তু মোৰ লগত যোৱা কেইজনীয়ে মানে নুঠে, ভয় কৰিছে। কাৰণ মোৰো অলপ ভয় লাগিলে আৰু নুঠিলোঁ অকলে অকলে। তাৰপিছত ল'ৰাটো এনেকৈ উঠিলে, সৰুকেইটাতে উঠিব কান্দি আছিলে। এইফালে আমাৰ চুনাৰ লগতে গৌৰৱ, গোটেইকেইটা মানে এনেকৈ উঠিছে আৰু। আমি ট্ৰেইনতে উঠি ল'লোঁ আৰু বাকী ক'তো উঠা নহ'লে। তাৰপিছত ওলাই আহি এইফালে আহিলোঁ। এইবোৰ দেখিছেনে 100 টকাকৈ নেকলেছবোৰ দি আছে, কিন্তু লোৱা নাই মোৰ প্ৰয়োজন নাই এইবোৰ, মই ভাল নাপাওঁ। বাকী অকণমান চাই মেলি কিনে আৰু ঘৰত যাম। এয়া চাই মেলি আমি আৰু ঘৰৰ ফালে উভতি আহি গ'লোঁ আৰু দেখিছেনে, তথাপিতো মানুহ কমা নাই। মোটামুটি 10টা বাজিব হৈছে। ঘৰত আহিলোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আজিলৈ আহিছোঁ, বাই বাই।